নমস্কাৰ মই জয়ন্ত কুমাৰ কলিতা সময়ৰ হাতে খোজ মিলাই বৰ্তমানৰ মহিলা বিজ্ঞান প্ৰযুক্তি ব্যৱসায় বাণিজ্য ৰাজনীতি আদি সকলো দিশতে আগবাঢ়ি গৈছে যদিও বহু ক্ষেত্ৰত আমাৰ মহিলাসকলে কৰ্মক্ষেত্ৰত নানান সমস্যাৰ সন্মুখীন হ'ব লগা হয় আৰু আজি এই ভিডিঅ'টোত মই মহিলাসকলে সন্মুখীন হোৱা 10টা প্ৰধান সমস্যা আৰু তাৰ সমাধানৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো প্ৰথমতে মই সমস্যাৰ বিষয়ে আহোঁ সমস্যা নম্বৰ 1 লিংগভিত্তিক বৈষম্য আৰু বঞ্চনা লিংগভিত্তিক বৈষম্য যেতিয়ালৈকে থাকিব তেতিয়ালৈকে মহিলাসকলে যেতিয়ালৈকে সুযোগ নাপাব তেতিয়ালৈকে মহিলাসকলে আগবাঢ়িব কেতিয়াও নোৱাৰিব দ্বিতীয়তে বেতন বৈষম্য মহিলাসকলে প্ৰায় সমান কৰ্মৰ বাবে পুৰুষতকৈ কম বেতন লাভ কৰা দেখা যায় সমস্যা 3 বিভিন্ন উদ্যোগৰ নেতৃত্বত মহিলাসকলে নেতৃত্ব লোৱা দেখা নাযায় বা তেওঁলোকক সুযোগ প্ৰদান কৰা নহয় সমস্যা 4 যৌন হাৰাসমেন্ট বা সুৰক্ষাৰ অভাৱ মহিলাসকলে কামৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ হাৰাসমেন্ট ফিজিক্যাল হ'ব পাৰে মেন্টেল হ'ব পাৰে লাভ কৰে ভয় হ'ব পাৰে সামাজিক মানহানি হ'ব পাৰে বা প্ৰতিশোধৰ আশংকাত মহিলাসকলে তেনেকুৱা ধৰণৰ সমস্যা কেতিয়াও কতো অভিযোগ দাখিল নকৰে সমস্যা 5 কাম আৰু ব্যক্তিগত জীৱনৰ সংগতি ৰক্ষাৰ ক্ষেত্ৰত কৰ্মজীৱনৰ লগতে মহিলাসকলে নিজৰ পৰিয়ালটো বা ঘৰৰ সম্পূৰ্ণ দায়িত্ব ল'ব লগা হয় যাৰ কাৰণে মহিলাসকলৰ এক ডাঙৰ সমস্যাৰ সৃষ্টি হয় সমস্যা 6 নেটৱৰ্কিঙৰ সুযোগ মানে খুব অসুবিধা কেনেকুৱা ধৰণৰ পেছাগত নেটৱৰ্কিং বা মেন্টৰশ্বিপৰ ক্ষেত্ৰত পুৰুষ প্ৰদান হয় সকলোতে গতিকে মহিলাসকলে এই ক্ষেত্ৰত কোনো ধৰণৰ সুযোগ লাভ নকৰে বহুত অনুষ্ঠান প্ৰতিষ্ঠান সমস্যা 7 মাতৃত্বকালীন সমস্যা যা গৰ্ভাৱস্থাৰ সময়তে হওক বা মাতৃত্বকালীন ছুটিৰ পাছতে হওক বহু মহিলাই বৈষম্যৰ সন্মুখীন হয় সমস্যা 8 মহিলাসকলৰ ক্ষেত্ৰত অনুষ্ঠান প্ৰতিষ্ঠানসমূহে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ নকৰে বা তাৰ ক্ষেত্ৰত বিশেষ বিনিয়োগ নকৰে যাৰ ফলত মহিলাসকলে নিজৰ মানসিক উৎসাহ বৃদ্ধি বা নিজৰ দক্ষতা বৃদ্ধি কৰিব নোৱাৰে সমস্যা 9 বহুত মহিলাই নিজৰ ভাল শিক্ষাগত অৰ্হতা দক্ষতা প্ৰতিভা থকাৰ পিছতো বহুত মহিলাই নিজকে সন্দেহ কৰে আৰু এই সন্দেহে মহিলাসকলৰ আত্মবিশ্বাস হ্ৰাস কৰে আৰু ফলত নিজৰ গ্ৰোথ মানে অগ্ৰগতিত বাধাৰ সৃষ্টি নিজে কৰে শেষত সমস্যা 10 সাম্প্ৰদায়িক বাধা বহু অঞ্চলত সাম্প্ৰদায়িক কিছুমান নিয়ম আৰু সামাজিক ধাৰণাই মহিলাসকলৰ কৰ্মক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি আহিছে এটা কথা সমস্যা যেতিয়া থাকিব তো আমাৰ সমাধানো থাকিব সো মই 7টা সমাধানৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো প্ৰথম নম্বৰ 1 মানে নম্বৰ 1 মানসিকতা সলনি কৰিব লাগিব আমি সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিয়ে আমি মানসিকতাবিলাক সলনি কৰিব লাগিব পুৰুষ আৰু মহিলা সমান দৃষ্টিৰে চাব লাগিব 2 বিভিন্ন কৰ্মৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ বেতন সমান হ'ব লাগিব 3 নেতৃত্বই হওক বা সিদ্ধান্তই হওক ঘৰতে হওক বা কাৰ্যালয়তে হওক অনুষ্ঠান প্ৰতিষ্ঠানতে হওক সকলোৱে সমানে ভূমিকা গ্ৰহণ কৰিব লাগিব চতুৰ্থতে মহিলাসকলৰ কেৰিয়াৰ গ্ৰোথ আৰু মানসিক উৎসাহ বৃদ্ধিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে 5 নম্বৰ মাতৃত্বকালীন যিখিনি সময় থাকে সেই ক্ষেত্ৰত মাতৃত্বকালীন ছুটি হওক শিশুৰ যতন হওক বা পুনৰ কামত যোগদানৰ ক্ষেত্ৰত আইনী ব্যৱস্থা হ'ব লাগে 6 নম্বৰ লিংগ বৈষম্য থাকিব নালাগে ইয়াক লিংগ বৈষম্য ধাৰণাটোক এক অপৰাধ হিচাপে আইনে স্বীকৃতি দিব লাগে শেষত 7 নম্বৰ মহিলাসকলে মানে শিশু অৱস্থাৰ পৰাই ছোৱালী থকাৰ পৰাই স্কুলত পঢ়ি থকাৰ পৰাই নিজে সাইকেল চলোৱা শিকিব লাগে
স্কুটি চলোৱা বাইক চলোৱা শিকিব লাগে সেলফ ডিফেন্স শিকিব লাগে আৰু নানান প্ৰয়োজনীয় প্ৰশিক্ষণবিলাক সৰুৰ পৰা লৈ ছোৱালীবিলাকে নিজৰ মানসিকতা সলনি কৰাৰ কাৰণে চেষ্টা কৰিব লাগে তো মই এইকেইটা সমাধান আগবঢ়ালোঁ বাকী আপোনালোকে বিবেচনা কৰিব ধন্যবাদ